হেল্ল' নমস্কাৰ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ এটা অতি সহজ ৰেচিপি। প্ৰেছাৰ কুকাৰত কেনেকৈ আমি ভাপত দিয়া পিঠা বনাব পাৰোঁ তাকে লৈ আহিছোঁ। আগতে আমাৰ কেটলিৰ মুখত দিয়া বা টেকেলিৰ মুখত দি এই পিঠাটো বনোৱা হৈছিলে, কিন্তু একেবাৰে সহজভাৱে মই লৈ আহিছোঁ। এয়া মই লৈছোঁ পিঠাগুড়ি আৰু তাত পাউডাৰ গাখীৰ মিহলাই লৈছোঁ আৰু সোৱাদমতে নিমখ দিছোঁ। আৰু যিহেতু পিঠাগুড়িখিনি মোৰ ৰ'দত শুকুৱাই থোৱা আছিলে, সেইকাৰণে মই গৰম পানী এড কৰিছোঁ। আপোনালোকে ইয়াত গাখীৰ এড কৰিব পাৰে। যদি পিঠাগুড়িখিনি শুকান থাকে তেতিয়া গৰম গাখীৰ ল'ব পাৰে। আৰু এইখিনি এতিয়া মই অলপকৈ পানী দি মিক্স কৰি ল'ম। একেবাৰে লিকটীয়া কৰিব নালাগে, অকণমান পানীৰে মিক্স কৰি যাতে গুড়িখিনি এটা দানা হৈ যায়, চুজিৰ নিচিনা তেনেকুৱা ৰূপতহে পানী দি এইটো কৰিব লাগে। আৰু এইখিনি পানীৰে মিক্স কৰি চাউল চলা চালনীৰে যদি চালি লোৱা হয় তেতিয়া বেছি ধুনীয়া হয়। মোৰ ওচৰত যিহেতু বৰ্তমান চালনী নাই, সেইকাৰণে মই হাতেৰেই ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। আৰু এনেকৈ পিঠাটো বনালে একেবাৰে কম টাইমত, মাত্ৰ 10 ছেকেণ্ড 15 ছেকেণ্ডত পিঠাটো হৈ যায় এইটো পদ্ধতিৰে। এয়া মই এইখিনি মিক্স কৰি লৈছোঁ আৰু এনেকুৱাকৈ কৰিব লাগে এয়া যেন একেবাৰে লিকটীয়া হৈ নাযায়, যাতে এনেকৈ মুঠি মাৰিলে বস্তুটো লদাৰ নিচিনা হয় আৰু লগে আকৌ ভাঙি দিলে ভাঙি যায়। এনেকুৱা এটা পৰিমাণত পানী মিক্স কৰিব লাগে। আৰু এইখিনি মই এতিয়া গুড়ি কৰি লৈছোঁ আৰু ইয়াত মই আৰু অলপ ইনগ্ৰেডিয়েণ্টছ মিক্স কৰিম, সেয়া মই দেখুৱাই আছোঁ। ইয়াত মই মিক্স কৰিছোঁ গুড়ি নাৰিকল, যিটো পেকেটত কিনিবলৈ পোৱা যায়। এয়া আপোনালোকে দেখিছে, যিহেতু মোৰ ওচৰত নাৰিকল বৰ্তমান কেঁচা নাৰিকল নাই, সেইকাৰণে মই এইটো গুড়িটো দোকানৰ পৰা কিনি অনা এইটো মই ইয়াত মিহলাই দিছোঁ। এইটো সংৰক্ষণ কৰি ৰাখিব পাৰি বহুত দিনলৈ। আৰু মই ইয়াত মিক্স কৰিম এচামুচ চেনি, আৰু চেনিখিনি আপোনালোকে দিবও পাৰে নিদিবও পাৰে। আৰু মই ইয়াত চেনি মিক্স কৰিছোঁ আৰু এইখিনি এতিয়া ধুনীয়াকৈ শুকানে এনেদৰে মিক্স কৰি ল'ম। আৰু এই পিঠাটো বনাবলৈ মই ব্যৱহাৰ কৰিম গুড়। আৰু আটাইতকৈ ডাঙৰ কথা হ'ল এই পিঠাটো বনাবলৈ লাগিব আমাৰ প্ৰেছাৰ কুকাৰ, আৰু লাগিব এটা তেল ভৰোৱা যিটো চুপি, কিছুমানে চুপহি বুলি কয়, সেই চুপিৰ দৰকাৰ হ'ব। আৰু এইখিনি এতিয়া মই গুড়খিনিও ৰুকি লৈছোঁ সৰুকৈ, আৰু পিঠাখিনি ৰেডি। আৰু এয়া মই চুপিটো লৈছোঁ। চুপিটো এনেকুৱা চাইজত ল'ব লাগে যাতে চুপিৰ যিটো তলফালে যিটো ফুটা আছে সেইটো যাতে প্ৰেছাৰ কুকাৰৰ মুখখনত ধুনীয়াকৈ লাগি যায়। আৰু এয়া মই পিঠাগুড়িখিনি এনেকৈ দি দিছোঁ, তাৰ মাজতে মই গুড়খিনি এনেকৈ লেয়াৰ হিচাপত দি দিছোঁ। আকৌ মই এতিয়া দিম পিঠাগুড়ি, তাৰপিছত আকৌ গুড় দি এনেকৈ ধুনীয়াকৈ মই চুপিটোত পিঠাগুড়িখিনি আৰু গুড়খিনিৰ মিক্সাৰখিনি ধুনীয়াকৈ দি ল'ম। আৰু এইটো মাত্ৰ 10 ছেকেণ্ড সময় লাগিব, আপোনালোকে চাব, মাত্ৰ 10 ছেকেণ্ডতে পিঠাটো হৈ যাব। আৰু একেবাৰে সহজ পদ্ধতিত। এয়া মই কুকাৰত পানী দি লৈছিলোঁ, পানীখিনি গৰম হৈছে, কুকাৰৰ ওপৰেদি পানী ভাপটো ওলাই আহিছে। আৰু এয়া মই পিঠাটো দি দিছোঁ। একেবাৰে কম টাইমত অতি সহজতে এই পিঠাবিধ হৈ যায়। আপোনালোকেও ঘৰত ট্ৰাই কৰিবচোন। একেবাৰে সহজ আৰু কম টাইমত, যেতিয়াই মন যায় তেতিয়াই বনাই খাই চাব পাৰে। এয়া আপোনালোকে চাইছে পিঠাটো হৈ আছে, একেবাৰে 10 ছেকেণ্ডতে ইয়াৰ ওপৰত ধুনীয়াকৈ ভাপ উঠি আহিছে, অৰ্থাৎ পিঠাটো সিজি গৈছে। এনেদৰে একেবাৰে কম সময়তে এই ধৰণে পিঠাবিধ বনাব পাৰোঁ আৰু ঘৰৰ মানুহক খুৱাই ইয়াক সুখী কৰিব পাৰোঁ। এয়া চাইছে মোৰ পিঠাটো হৈ গ'ল ইমান ধুনীয়াকৈ। একেধৰণে মই আৰু এটা পিঠা এনেকৈ লেয়াৰ দি মই এয়া ৰেডি কৰি লৈছোঁ। সেইটো অতি কম সময়তে হৈ যাব, আপোনালোকে চাই থাকক। মই পিঠাটো দি দিছোঁ আৰু এয়া ভাপ ওলাই আহিছে লগে। মাত্ৰ 10 ছেকেণ্ড সময়হে দৰকাৰ হয় এই পিঠাবিধ সিজিবলৈ। আৰু এয়া ধুনীয়াকৈ হৈ গৈছে। আৰু মই একেধৰণেৰে মই 4টা পিঠা বনাই লৈছোঁ অতি কম সময়ত। এয়া মই ভাঙি দেখুৱাইছোঁ, ইমান ছফ্ট হৈছে আৰু ভিতৰত গুড়ৰ লেয়াৰখিনি ইমান ধুনীয়াকৈ পিঠাটোৰ লগত মিক্স হৈ। ভিডিঅ'টো চোৱাৰ কাৰণে সকলোলৈ ধন্যবাদ।